আপোনালোকে দেখিছে চুঙাটো কিমান পালে জোকাই দিছোঁ মোক পাইছেহি যে চুঙাটো জোকাই দিছোঁ ৱাও কবি পাতত খাম আজি world famous dish friends hi this is jointor com এটা বস্তু এটা চুঙাত বনাইছো আপোনালোকক দেখাইছো কি বস্তু বনাইছো চুঙাটোত কচ মাছৰ বইলিংটো বনাইছো কেনেকে চাই থাকিব দেই এটো চুঙা এটো হৈছে চুঙাটোত এটো এটা বিলাহী সোমাই দিছো দেই যে সৰু বিলাহী এটো বিলাহীটো সোমাই গ'ল এটো মানে ধুনীয়াকে থৈ ল'ব লাগিব ইয়াক দেখাই দিছো আচ্ছা ইয়াতে থৈছো এটো চুঙাটোত বিলাহী এটা গ'ল এপিস মাছ এপিস গ'ল এই দু পিস মাছ ধুনীয়াকে গ'ল এটো বিলাহী ধুনীয়াকে গ'ল এটো মাছ গ'ল ধুনীয়াকে সোমালে এটো মাছ গ'ল এটো দেখিছে এটা বিলাহী ধুনীয়াকে সোমাই দিছো তাৰ পৰা এটো পুনৰ আকৌ মাছ দিছো দেখিলে এটো মাছ এটা দিছো এতিয়া এখিনি হৈছে জলকীয়া নহৰু খৈচাটো দিম আকৌ এটো জলকীয়া নহৰুটো সোমোৱাই দিছো দেখিলে জলকীয়া নহৰু ফালি তাৰ পৰা এটো দেখিছে এটো সোমোৱাইছিলো ধুনীয়াকে সোমোৱাই দিছো এটো নোসোমাইছে পিছে এটো ডাঙৰ হৈছে এটো দেখিছে এটো সোমোৱাই দিছো এটো আকৌ সোমোৱাই দিছো মাছটো চুঙাটোত কি দিলো ইতিমধ্যে আপোনালোকে দেখিছে চুঙাটো কিমান পালে জোকাই দিছো মোক পাইছেহি যে চুঙাটো জোকাই দিছো চুঙাটো আকৌ থৈ লৈছো আকৌ চুঙাটোত দিলো মাছ এপিছো মই তাৰ পৰা এতিয়া ইয়াত দি দিম এইটো হৈছে খৰিচাটো দেখিছে এইটো খৰিচাটো টেষ্টি হ'ব মানে ইয়াত অলপ জোলটো ঢালি দিছো আগতে জলকীয়া ৰস দিছিলো এবাৰ 2 চামুচ মান উলিয়াই দিব লাগিব মেৰিটনিয়া এখন চামুচ কয় আৰু এটা খৰিচাটো ইয়াৰ পৰা উলিয়াই লৈ ভেৰি ভেৰি টেষ্টি সোমোৱাই দিলোঁ এইটো আৰু 1 চামুচ লৈছো মজা হ'ব মানে আৰু 1 চামুচ ললো বস নিমখ লাগিব আকৌ হালধি অকমান লাগিব হয়টো পেকেট আছে নহয় হয়টো হেতৰ নিমখৰ পেকেট এইটো এপিস আছে এপিস মাল দেখিছে মালটো ইয়াত শুকুৱাই দিছো আইও দিয়া নিমখ গলি যোৱা অৱস্থাত চামুচ দিলে হ'ব ন একদম নিমখ খৰিচা দিয়া আছে না নিমখটো এচামুচ দিলে হ'ব ইমান দিলো দেখিছে এটা একদম দি দিছো দিলো দেখিলে
আৰু দুটা বস্তু আহিবলৈ আছে আৰু হৈ যাব আলু আহিবলৈ আছে এখন এতিয়া মাৰি দিছো তই ভাতত দিলেও ভাল লাগিলে সিনালটো এইটো এই ফানটো দুটুকুৰ কৰিব লাগিব গম পালি হে দিব নালাগে এইটো দুটুকুৰ কৰা এইটো লাই পাত এখিলা দি দিওঁ হা চেচ দি চাহ আকৌ আলুটো চাহ আলুটো লাই পাতকেইটা দিলে মানে ধুনীয়া হ'ব পকান জানো কাৰটো কোন কোন নাজানো এতিয়া এইটো লাই শাক লৈ আহিছোঁ লাই পাত এইটো এতিয়া চুঙাত সোমোৱাই দিম দেখিছে এইটো চুঙাটো সোমোৱাই দিছোঁ লাই পাত এতিয়া লাই পাতৰ গোন্ধটো কিমান সোৱাদ হ'ব মাছ 3 পিচ আকৌ দি দিছোঁ আলুটো ইয়াত দিবা নেকি জেগাটো নাই ইয়াত লাই কবি পাত খিলাই মোক খৰি মাৰি দিওঁ ভাল গোন্ধ হ'ব তেতিয়া ফুলকবি পাত দুখিলাই চুঙাটো বন্ধ কৰি দিওঁ বন্ধ দিছ ইজ ৰেডি হৈ গ'ল ফ্ৰাইটো দি দিয়া তো জুই কিনাৰত বহাই দিম এতিয়া কাঠৰ কাঠ কেইটুকুৰামান দি দিয়া বুজিছা নাই কাঠ কেইটুকুৰামান দি দিয়া কাঠ কেইটুকুৰামান আছে আহি আছে অসংখ্য বিলাহী দামবুকত যেনেকৈ অৰুণাচলৰ কমলা লাগে নহয় আমাৰ ইয়াত বিলাহী পূৰা এভেইলেবল হৈ আছে পালা থাকে কুইণ্টেল ওজন হিচাপে আমি বিকি থাকোঁ চহা জীৱনৰ অসমীয়া ল'ৰা আৰু চহা পৰিৱেশ সদায় ভাল পাওঁ চ' ফ্ৰেণ্ড আজিলৈ ভিডিঅ'টো সামৰণি মাৰ সৰু আলু দুটামান নাই নি বইলিং চুঙা এতিয়া চুঙা ৰেডি হৈ গ'ল চুঙাৰ পৰা কি ওলাইছে এইবিলাক মাল আছিলে দেখিছোঁ এই গোটেইখিনি ওলাই পৰিব চাবা নাই চুঙাটো থৈ দিয়া নহ'ব নি আকৌ ব'লা ভাত উলিয়া এখন লৈ ব'লা ইয়াতে খাওঁ নহ'লে লৈ আহা দেখিছে কচ মাছৰ বইল কি দিছিলোঁ চব ওলাই পৰিলে বেঙেনা বিলাহী মানে লাই শাক সকলো আছে মানে একদম সুন্দৰকৈ এতিয়া ভাতটো ৰগৰি খাব লাগিব তুমি ক'ব লাগিছিলে এতিয়া আমি গাইজ ভাত খাবলৈ ষ্টাৰ্ট কৰিম খৰিচাটো লৈ আনা অকণমান লৈ আনা খাব লাগিব খৰিচা অকণমান লৈ ল'ব লাগিব নাগলি কলপাতত ভাত
খৰিচা উলিয়াই লৈছোঁ পুৰা দিনে কোনৈ আমাৰ হেৰি নি বেলেগ ভোক লাগিছে মানে মোৰ আজি ভাত খাই নাহিল না অথনি উলিয়া ভাত উলিয়া লা 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 খোৱাকেইটা ইয়াত নাই সোমোৱা নহয় হোটেলত পাই খাবলৈ কলপাতত আমাৰ চাপৰিত কলপাত কিন্তু এভেইলেবল আকৌ দেই অঁ আলুগুটিটো লৈ লোৱা আলুগুটি ভাতত দিয়া দুটকা দিছিলা নি অঁ হৈ যাব তেতিয়াহ'লে এইডোখৰ মোৰেই এইটো কেনেকুৱা হ'ব বঢ়িয়া হ'ব চাউলটো কি চাউল বাৰু নিজেও দিছে ভাতটো উলিয়াই দিওঁ নেকি উলিয়াই দিয়া পাৰিলেও নোৱাৰিলেও বজাই দিম আজি চব ল'লোঁ সুকীয়া লৈ লোৱা অঁ হ'ব হ'ব ভাল হৈছে খাবলৈ বেঙেনা এটা দিবা খালি এইটো কচ মাছটো মানে এইটো বিলাহীটো ইয়াত যাব বেঙেনা বিলাহী পিটিকা খাওঁ মজা লাগিব খাই আজি বাগৰি আহিব মাজত দিয়া হৈ যাব এইটো বেঙেনাটো পিটিকি দি লওঁ ঠিক আছে গাইজ এতিয়া ৰেডি টু ইট আৰু এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ গতিকে সকলোৰ পৰা বিদায় লৈছোঁ ভাতটো খাই লওঁ কেনেকুৱা হ'ব টেষ্টটো আপোনালোকক জনাই থাকিম মজা হৈছে সকলোৰ পৰা বিদায় মাগিছোঁ মাছ 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 মোলে ক'ত থলি মোলে এইকেইটা ইমানখিনি নালাগে নহয় মোক মই এগাল দিলোঁ দেখোন ৱাও কবি পাতত খাম আজি ৱৰ্ল্ড ফেমাছ ডিছ কেনেকুৱা হৈছে খাবলৈ কালি আমি বোৱাটোলৈ মাছ এপিচ নথলোঁ নহয় বোৱাটো বেয়া পাইছে বোলে জিংগা লালাহু কৃষ্ণ জোল লাগে